নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আমাৰ পেহাই পূৰা চব্জি কাটি আছে আৰু অকলে পূৰা কৰি আছে। আৰু এইফালে আমাৰ দাদাই হাঁহৰ পাখি গুচাই আছে। আৰু দোকান যাওঁতে দেখিছেনে বাৰু, তাক কোনোবাই ফাকুৱাও লগালে। তাৰপাছত এতিয়া কাম কৰি আছে। এইফালে দেউতাই খৰি ফালি আছে। তাৰপৰা পেহাই কাটি কৰি গ'ল। এতিয়া ৰীণা পেহীয়ে এইফালে আমাৰ পিঁয়াজ কাটি আছে চব্জি। আৰু আজি হৈছে আমাৰ ঘৰত খানা আছে। খানা মানে কি, আমাৰ দাদা ভাগৰ বিয়াৰ কাৰণে আজি ঘৰৰ সকলো মানুহ গোট খাব, কাৰণ বিয়া আলোচনা কৰা হ'ব। সেইকাৰণে আজি ঘৰৰ সকলোকে মাতিছোঁ আৰু তেওঁলোকৰ সকলোকে মানে ঘৰৰ ভাবিলোঁ লগে ভাগে এসাঁজ খাওঁ। আৰু এইফালে কাম কৰি আমাৰ মানে মা দেউতাই ভাত খাবলৈ সময় পোৱা নাই, এইফালে খাই লৈছে। আৰু মই এনেদৰে অকণমান ভিডিঅ'টো বনাই লৈছোঁ। আৰু পেহাই শাক কাটি কৰি এবাৰ মাংস কাটিবলৈ লাগিলে। আৰু এইফালে এতিয়া পেহাই আমাৰ পূৰা মাংস কাটি আছে। পেহাই আমাৰ এতিয়া টিচাৰ কৰে হ'লে, কিন্তু পেহাই ৰিটায়াৰ হ'ল কাৰণে এতিয়া এনেকৈ আহিব পাৰিছে, আগতে আহিবলৈ সময়ে নাপায়। তাৰপাছত আমাৰ মানুহখিনি এজন দুজনকৈ আহি আলোচনা হৈ আছে, কেনেকৈ কি কৰা হ'ব বিয়াত। বিয়া এদিনীয়া হ'ব নে দুদিনীয়া হ'ব, কি খুৱাব কি নোখুৱাব, কোন আহিব, কাক মাতিব, আলোচনা কৰি আছে পূৰা। সকলো মানুহ ভালদৰে গোট খোৱাই নাই, বৰ্তাহঁত আহি পালেহি বাৰু। আৰু এইফালে এতিয়া পেহাই খানা বনোৱাত লাগি গ'ল। আৰু আমাৰ দাদা আৰু অভিজিত দা। আৰু মই দোকান যাওঁতে মোকো সৰু পোৱালি এটাই ফাকুৱা অকণমান ফুট এটা দিলে। আৰু এইফালে আমাৰ খুৰা কামত লাগি আছে। এইফালে মা। তাৰপাছত পূৰা কথা আলোচনা হৈ আছে। জ্যোৎস্না বাহঁতো পালেহি, অভিজিত দাহঁত পালেহি, মা দুদু দাদা, সকলো পূৰা একদম আলোচনাত বহি আছে। আৰু বিয়া এখন বুলি ক'লে আৰু সৰুকৈ হওক বা ডাঙৰকৈ হওক পটককৈ নহয় ন, সেইকাৰণে আলোচনা লাগিবই। আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ। তাৰপাছত ভিতৰত আলোচনা কৰি নহ'ল, আকৌ বাহিৰতো আলোচনা কৰিছেগৈ। মানে কি, আলোচনা থাকিবই আৰু যেতিয়ালৈকে মানে যিকোনো, অকল বিয়া বুলিয়ে নহয়, কামবোৰ যেতিয়ালৈকে মানে যি কামেই নহওক হৈ নাযায় ভালে তেতিয়ালৈকে মানে আলোচনা থাকিবই আৰু ভালকৈ যেতিয়া হৈ যাব তেতিয়াহে ভাল লাগিব। তাৰপাছত আমাৰ খানা বনাই কৰি ৰেডি হৈ গ'ল। আৰু এইফালে খুৰাই পূৰা একদম মাংস ভাগ কৰি আছে দিবৰ কাৰণে, যিহেতু সকলো সোনকালে পালেহি। আৰু বৰ্তাহঁতে সোনকালে আমি খাব হ'ব বুলি কৈছিলোঁ, খাই কৰিও অহা নহ'ল কাৰণে। আৰু এইফালে ওপৰত ডাইনিং টেবুলত সকলোকে নাই থকাৰ কাৰণে তলতো এনেদৰে দি দিয়া হৈছে। আৰু হৈছে প্ৰথম বেষ্ট বহিছে। আৰু এইফালে দেহাহঁতে তলত বহিছে, এইফালে খুৰী ববৌহঁত, জ্যোৎস্না বাহঁত ওপৰত, আমাৰ পুতু। আৰু সকলোৱে এনেদৰে দি গৈছে। আৰু এইফালে আমাৰ খুৰাও তলতে বহি দিলে। আৰু এইফালে আমাৰ জেঠাই জেঠুহঁতো আহি পালেহি, আমাৰ ববৌ। আৰু এইফালে আমাৰ ৰিকি কেনেকৈ বান্ধি থৈছোঁ, তাই নহ'লে বহুত উৎপাত। আৰু প্ৰথম কোটা খাই আছে। আৰু ছেকেণ্ড কোটাৰ কাৰণে খুৰাই মাংস ভাগ কৰি আছে। তাৰপাছত সকলোৱে খানা খাই কৰি হোৱাৰ পাছত এইফালে আৰু এতিয়া ববৌহঁত যাবলৈকে ওলালে আলহীবোৰ। অভিজিত দা হৈছে মোৰ দাদাৰ লগৰ, যিহেতু সখী হ'ব। আৰু হৈছে আলহী আছে। আৰু এইফালে জেঠাই জেঠু পেহাহঁত আছে। পেহাহঁত অকণমান দেৰিকৈ যাব। এইফালে এতিয়া মাহঁতৰ লগত দেৰিকৈ পালেহি কাৰণে আলোচনা কৰিছে। আৰু এইফালে পেহা এখনি খানা বনাই থাকোঁতে গ'ল, তেনেকৈ আলোচনা শুনিবলৈকে নাপালে। আৰু আপোনালোকে যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।